হেল্ল' ভিউৱাৰ্ছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় আছাম চেনেলত। বন্ধুসকল, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ 5টা খবৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথম খবৰটো হ'ল, লকডাউনৰ বাবে কৃষকসকলক চৰকাৰে প্ৰদান কৰিব 1000কৈ টকা। অৰুণাচল প্ৰদেশৰ কৃষকক ৰাজ্য চৰকাৰে প্ৰদান কৰিব 1000কৈ টকা। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই কথা সদৰি কৰিছে। তেওঁ কয় যে কৃষকসকল অৰুণাচল প্ৰদেশৰ বাবে ৰাজহাড়। লকডাউনৰ বাবে কৃষকসকলক অসুবিধাত পৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিবলগীয়া সহায়ৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰেও কৃষকসকলক প্ৰদান কৰিব 1000কৈ টকা। যিসকল কৃষক PM কিষাণ আঁচনিৰ পঞ্জীয়ন কৰিছিল, তেওঁলোকক চৰকাৰে এই টকাখিনি প্ৰদান কৰিব। আজিৰ দ্বিতীয় খবৰটো হ'ল, লকডাউনৰ সময়ত বুক কৰা বিমান টিকটৰ ধন ঘূৰাই পাব গ্ৰাহকে। কেন্দ্ৰীয় চৰকাৰে এয়াৰলাইন কোম্পানীসমূহক নিৰ্দেশ দিয়ে যে যদি গ্ৰাহকে লকডাউনৰ সময়ত বুকিং কৰা টিকেটৰ টকা বিচাৰে, তেন্তে কোম্পানীসমূহে সেই ধন ঘূৰাই দিব লাগিব। DGCয়ে বৃহস্পতিবাৰে নিৰ্দেশ দিয়ে যে 3 সপ্তাহৰ ভিতৰত এয়াৰলাইন কোম্পানীসমূহে COVID-19ৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত বুক কৰা টিকটৰ ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰত কেঞ্চেলেশ্যন ফ্ৰী ল'ব নোৱাৰিব। এই নিয়ম অৱশ্যে লকডাউনৰ সময়ত বুক কৰা টিকেটৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। একাংশ এয়াৰলাইন কোম্পানীয়ে টিকেট ঘূৰাই লোৱা বা অন্য তাৰিখত বিমান সেৱা প্ৰদান নকৰোঁ বুলি ঘোষণা কৰাৰ পাছত গ্ৰাহকসকলে কৰা আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ দিয়া হয় চৰকাৰৰ তৰফৰ পৰা। উল্লেখ্য যে দেশৰ বৰ্তমানলৈকে কৰোনা ভাইৰাছৰ আক্ৰান্ত 12 শতাধিক লোক আৰু 4 শতাধিক লোকৰ মৃত্যু হৈছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতো প্ৰতিদিনাই কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বে নিৰ্ধাৰিত 21 দিনৰ লকডাউনৰ পাছত পুনৰ অহা 3 মে 2020লৈকে এই সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। আজিৰ তৃতীয় খবৰটো হ'ল, বিস্তৃত ৰূপত জানক কেন্দ্ৰই জাৰি কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ নীতি নিৰ্দেশনা। কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে পুনৰ 3 মেলৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছিল। এই সময়ছোৱাত কেনেধৰণৰ নিয়ম আৰু নীতিৰে কাম কাজ চলিব সেই বিষয়ে আজি গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে। আজি গৃহ মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্যৰে মুখ্য সচিব আৰু প্ৰশাসনিক বিষয়াসকললৈ প্ৰেৰণ কৰা নিৰ্দেশনাত কৃষিখণ্ডক ৰেহাই দিয়াৰ বিপৰীতে বাছ মেট্ৰ' সেৱাৰ লগতে স্কুল কলেজ বন্ধ থাকিব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰই জাৰি কৰা গাইডলাইনত কি আছে তলত উল্লেখ কৰা হ'ল। ঔদ্যোগিক খণ্ড আৰু সকলো প্ৰকাৰৰ পৰিবহণ সেৱা বন্ধ থাকিব। বিয়াৰ অনুষ্ঠান, জিম, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানো বন্ধ থাকিব। ইয়াৰ উপৰিও ৰাজনৈতিক সমাৰোহ আৰু কোনো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিব নোৱাৰিব। আনহাতে আজি প্ৰকাশ কৰা গাইডলাইনত প্ৰত্যেকগৰাকী লোকে মাস্ক পিন্ধাটো জৰুৰী কৰে। খেতিয়কসকলৰ ৰেহাই। অহা 3 মেলৈকে বৃদ্ধি কৰা লকডাউনৰ সময়ত কৃষিকাৰ্যত জড়িত সকলো ধৰণৰ কাম কাজ কৰিব পাৰিব বুলি কোৱা হয়। কৃষিকৰ্মৰ সৈতে জড়িত সকলো ধৰণৰ দোকান পোহাৰ খোলা থাকিব বুলি জানিবলৈ দিয়ে। আনহাতে চিনেমা হল, শ্বপিং মল, ছুইমিং পুল, বাৰ আদি 3 মেলৈকে বন্ধ থাকিব। তদুপৰি বন্ধ থাকিব শৈক্ষিক অনুষ্ঠান, প্ৰশিক্ষণ কেন্দ্ৰ, ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰেল সেৱা। ইয়াৰ উপৰিও যিকোনো অন্তিম সৎকাৰৰ সময়ত 20 জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব। উল্লেখ্য যে 20 এপ্ৰিলৰ পিছতহে দেশৰ বিভিন্ন অঞ্চলত কিছু ক্ষেত্ৰত পৰ্যায়ক্ৰমে ৰেহাই দিয়াৰ সম্ভাৱনা আছে। আজিৰ চতুৰ্থ খবৰটো হ'ল, কিমান তাৰিখৰ পৰা কাৰ্যালয়লৈ যাব লাগিব চৰকাৰী কৰ্মচাৰী, এই বিষয়ে ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20 এপ্ৰিল অৰ্থাৎ অহা সোমবাৰৰ পৰা মুকলি হ'ব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়। বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলযোগে এই ঘোষণা কৰে। চৰকাৰী কাৰ্যালয়সমূহ সীমিত সংখ্যক বিষয়া কৰ্মচাৰীৰে চলিব বুলি তেওঁ জানিবলৈ দিয়ে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আজি গধূলি বা কাইলৈ দিনৰ ভাগত লকডাউন শিথিলতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা দিব বুলি জনায়। 12 এপ্ৰিল তথা দেওবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল যদিও অসম চৰকাৰে লকডাউনৰ ক্ষেত্ৰত নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয় বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। উল্লেখ্য যে লকডাউন শিথিল হ'লেও জনসাধাৰণক সতৰ্ক আৰু সজাগ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ লগতে মুখত মাস্ক পিন্ধা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকাটো অত্যন্ত জৰুৰী বুলি কয়। আজিৰ পঞ্চম খবৰটো হ'ল, IPL নহয় এইবাৰ। বৈঠকৰ পাছতে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে BCCIয়ে। কৰোনা ভাইৰাছৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL স্থগিত কৰা হৈছে। BCCIয়ে IPLৰ অংশগ্ৰহণকাৰী 8টা দলকে এই সিদ্ধান্তৰ কথা জনাই দিছে। BCCIৰ সভাপতি গৌৰৱ গাংগুলী, সচিব জয় শাহ, IPLৰ অধ্যক্ষ ব্ৰিজেশ পেটালকে ধৰি বৰ্ডৰ সদস্যসকলৰ বৃহস্পতিবাৰে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্ডৰ সচিব জয় শাহে স্বাক্ষৰ কৰা এক বিবৃতিৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে IPL বাতিলৰ সিদ্ধান্ত বিষয়ে জানিবলৈ দিয়ে।
বুধবাৰে IPLৰ কমিটিৰ ফালৰ পৰা কোৱা হৈছিল যে কৰোনা ভাইৰাছক লৈ পৰিস্থিতিৰ উন্নতি নহ'লে IPL অনুষ্ঠিত কৰাৰ BCCIৰ কোনো বিকল্প নাথাকিব। কিন্তু আজি আনুষ্ঠানিকভাৱে স্পষ্ট কৰি দিয়া হ'ল যে পৰৱৰ্তী জাননী নিদিয়ালৈকে IPL 2020 অনুষ্ঠিত নহয়। বৃহস্পতিবাৰে বৰ্ডৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হ'ল যে IPL অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হ'ল। BCCIৰ আজি ঘোষণাৰ পাছত চলিত বৰ্ষৰ IPL অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰায় স্মৃত হৈ পৰিল। স্বাভাৱিকভাৱে IPL বাতিলৰ ফলত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ আৰ্থিক ক্ষতি হোৱাৰ লগতে ইয়াৰ ফ্ৰেঞ্চাইজিসকলো ক্ষতিগ্ৰস্ত হ'ব। গতিকে ভিউৱাৰ্ছ, এইকেইটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।